আপোনালোকে চাগে ভাবিছে এই ল'ৰাটোৱে কিয় ইমান মনোযোগ দি পঢ়ি আছে কাইলৈ পৰীক্ষা যে এজনী ছোৱালী হোৱাহেঁতেন এমাহমানৰ আগতে পঢ়ি কমপ্লিট কৰি থ'লেহেঁতেন কিন্তু কি কৰিব আমি ল'ৰাবোৰ এনেকুৱাই বাৰু যে কি নহওক দেখা যাওক নাই মোৰ আৰু এনেকৈ নহ'বগৈ কিবা এটা কি কৰোঁ গ্ৰুপ ষ্টাডি কৰাই ভাল হ'ব চালা গৰমখনত এইটো নিমিলে চিমিলে মিছাকৈ কোনে ফোন কৰিলে আকৌ হেল্ল' অঁ এই নাই ময়ো পঢ়াই নাই অঁ যাব পাৰিব একেলগে অঁ ঠিক আছে দে তেতিয়া ময়ো গৈ আছোঁ একেলগে গোটেইকেইটাই গ্ৰুপ ষ্টাডি কৰিম আৰু কাৰোবাক মাতা যদি মাতি দিবি অঁ হ'ব দে মই গৈ আছোঁ অঁ গৈছোঁ অঁ হেল্ল' শংকৰ তই কাইলৈ যিহেতু পৰীক্ষা আছে ভাৰ্গৱকো মাতিছোঁ তই আমাৰ ঘৰলৈ গুচি আনি গ্ৰুপ ষ্টাডি কৰিম গোটেইকেইটাই একেলগে নহয় নহ'লেতো পৰীক্ষাত ফেইল কৰিব লাগিব আৰু সেই দিলহঁতক নকবি কিন্তু তেহেঁতি মানে এনেই অলপ হুলস্থুল কৰি থাকিব আৰে তই বেছি চিন্তা কৰোঁ কাইলৈ কেমেষ্ট্ৰিহে আছে টেনশ্যন লৈ দৰকাৰ নাই নহয় কেমেষ্ট্ৰি ফালি দিম সেই মূৰ্খ কাইলৈ মেথছ আছে হে কাইলৈ অংকহে নি মই কেমেষ্ট্ৰি বুলিহে মই গৈছোঁ এই দুৱাৰ খোলা আছে সোমাই আহ বহ বেয়া গৰম দিছে দেই একদম বেয়া মানে বেয়া গৰম পৰীক্ষা গৰম চব একেবাৰে মিলি পৰিছে আৰু এতিয়া চাহ যদি এজনী মাইকী মানুহে এটা আত্মসহায়ক গোটৰ পৰা 10% ইণ্টাৰেষ্টত টকা 12 মাহলৈ ধাৰলৈ ল'লে আৰু বেলেগ এজনী মাইকী মানুহে 5,000 টকা 8 মাহৰ বাবে ল'লে আৰু দুইজনী মাইকী মানুহে মানে দিব লাগিব 1.5 লাখ টকা তই কচোন বাৰু কোনজনী মাইকী মানুহে কিমান টকা ধাৰলৈ ল'লে প্ৰথমজনীয়ে আৰু দ্বিতীয়জনীয়ে কি ফাল্টু কেছন দিছ মাথাটো গৰম কৰি নাথাকিবি মামাই ক'লেই দেখোন গোটত পইচা দিব নালাগে বুলি তই কি মোক ফাল্টু কেছন দি আছ কথাটো পিছে নোহোৱা নহয় বাৰু ই ইমানেই নাই হয় যে ভাৰ্গৱ অঁ এইটো আহিছে হপায় বহ এলে আহি পিনি হুলিহি যে কেইটা মাতিছিলোঁ তোক উঠ কাইলৈ পৰীক্ষা ক'ব পৰা নাই শুবলৈ আহিছে ইয়াত আবে পঢ়িম ইমান গৰমত আহিছোঁ অৱস্থা বেয়া ইফালে অকণমান ৰৈ লওঁ ৰেষ্ট লওঁ বেছি দেৰি নহয় 5 মিনিট শুই লওঁ দেই তাৰপিছত আকৌ পঢ়িবলৈ লাগি যাম প্ৰথম চেপ্টাৰটো হ'ল ৰিলেশ্যন এণ্ড ফাংচন ৰিলেশ্যনছ শব্দটো শুনিলে ভাল লাগি যায় মইহে নোৱাৰিলোঁ ৰিলেশ্যন সঁচাকৈ দেই ই আছে কেইদিনা ঠিকান নাই এই ৰিলেশ্যন এণ্ড ফাংচন হা একদম প্ৰথমবাৰ ষ্টাৰ্ট কৰি দিওঁ মানে প্ৰথমবাৰ কাইলৈ পৰীক্ষা কি কৰ সোনকালে কৰ 1 মিনিট দেই 1 মিনিট চা মোৰ এইটো ফোন নথৰিলে মানে মোৰ গোটেই সংসাৰ ভাগি যাব ঘৰ কাজিয়া হৈ যাব মানে ৰিলেশ্যন ইয়াতে ৰিলেশ্যনশ্বিপ এণ্ড হৈ যাব মেক্সিমাম 2 মিনিট তুমি চব এৰিলেও ৰিলেশ্যনশ্বিপত তুমি হেৰি নকৰিবা ৰিলেশ্যনশ্বিপ এৰিব নোৱাৰিম মেক্সিমাম 2 মিনিট অকণমান ৰৈ দে হেল্ল' জান সেইটো মই বুজি পাওঁ কি কৈছা এইটো উপায় নাই আৰু নহ'বা মই এই এহেঁতৰ ঘৰলৈ আহিলোঁ কৌস্তভহঁতৰ ঘৰলৈ ই গ্ৰুপ ষ্টাডি কৰিম বুলি মাতিলে এতিয়া পঢ়া নাই পঢ়িম আৰু তুমি ফোনেই কৰিলা নাই ৰ'বা গৰম উঠি আছিলে বে এতিয়া তোমাৰ লগত কথা পাতিহে অকণমান শান্তি পাইছোঁ আৰু শুনাচোন কাইলৈ আকৌ বেছি মেকআপ চেকআপ কৰি নাহিবা আকৌ তুমি বেছি মেকআপ কৰি আহিলে তুমি যদি বেছি ধুনীয়া হৈ যোৱা মোৰ আৰু পৰীক্ষাত কনচেনট্ৰেট কৰা নহয় আৰু তোমাক চাই থাকিবগৈ লাগিবগৈ এক্সাম ফেইল সঁচাকৈ কৈছোঁ উঠ পঢ়নে টোপনি গৈছিলোঁ গ্ৰুপ ষ্টাডি মই কথাটো কৈ দিছোঁ তহঁতক
তহঁতি এনেই টাইম ৱেষ্ট কৰি থাকোঁ ইমান টাইম মই পঢ়িবলৈকে ৱেইট কৰি আছোঁ তহঁতি পঢ়া নাই তই কাৰ লগত ফেনাই আছিলি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ফেনাইছোঁ মোকো কথা বতৰা দিবি আকৌ এই ফটোৱা পাইছ নেকি যাৰ তাৰ লগত নেপাতে তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় লেভেল আছে লেভেল কেলৈ নাপাতিব কি লেভেলৰ কথা ক'বলৈ আহিছে আমি ল'ৰাবোৰে যোনটো চেম্পুৱে গাড়ী ধোঁ হয় নাই সেইটো চুলিত মাৰে আমি চুলিত মৰা চেম্পুৱে ল'ৰাবোৰে গাড়ী ধোঁ ছোৱালীয়ে আকৌ লেভেলৰ কথা ক'বলৈ আহে সেইকাৰণে চিম্পুল আজি দেখে দুইটা এই হ'ব দে বাদ দে পঢ়োৱা এতিয়া চাই লওঁ হয় নাই চিলেবাছখন আচ্ছা ফাৰ্ষ্ট চেপ্টাৰটো আছে ৰিলেশ্যন এণ্ড ফাংচন এই টানকেইটা আগে কৰি লওঁ উজুকেইটা লাষ্টত কৰিম আৰু একদম হয় নাই মানে টানকেইটা যদি হেৰি কৰি লওঁ তেতিয়া উজুকেইটা লাষ্টত নি গুচি যাব এইটো কিনো আৰু ফাল্টু চেপ্টাৰ এই হেৰি নহয় কেপি এটা খাই লোৱা হ'লে ভাল আছিলে আকৌ কেপি হয় নাই আমি তাৰপিছত তেতিয়া মানে ফ'কাছ কৰিবলৈ ভাল হয় নাই কেপিটো খাই ৰচোন তই কি জানো কেপি কথা এবাৰ খাই চাবি এবাৰ খাই চাবি কেপি এৰিব নোৱাৰিবি একদম জৰাটো মিলাই লৈ যেতিয়া কি মজা লাগে তোৰ চা একদম পঢ়া তই এতিয়া কেলে মাথা মাৰি আছ কচোন ইউ টেনশ্যন লোৱা নাই ময়ো টেনশ্যন লোৱা নাই আমাৰ ব্ৰেইন শ্বাৰ্প হৈ থাকে কেপিয়ে ব্ৰেইন শ্বাৰ্প কৰে গম পাৱ নাই তই কিন্তু ফ'কাছ কৰিব লাগে গম পাৱ নাই তই বাকী একো কৰিব নালাগে 10 টকা দেচোন কেপি এই 10 টকা দে 10 টকা মানে মই কেপি খাবলৈ 10 টকা দে না দে না ভাই দে না এই ইয়াৰ পৰা 10 টকা আৰে ভাই দাদা মোৰ ঘৰতে আহি মোকে মাৰিবলৈ আহিছ তই জেগাত বা পইচা 10 টকাৰ লগত মোৰ ঘৰলৈ আহিছ আকৌ মোকে মাৰিবলৈ আহিছ কেপি কেনেকুৱা লয় 20 টকা দে তই নপঢ়িবি আমি আহিলে ষ্টাৰ্ট কৰিম পৰীক্ষা কাইলৈ মই ৰৈ থাকিব নাই আমি ই এটা শিখৰ খাব 20 টকা দি যেতিয়া খৰচ কৰি দিয়া দেই একদম শিখৰ এটা কেপি এটা আকৌ গৈছে ঘৰৰ পাছফালেহে গৈছে হোৱা নাই মই পঢ়ি আছিলোঁ তহঁতি আৰু ইমান দেৰি দেখিলোঁ সঁচাকৈ মই আহিলেহে জনমত দেখা নাই এইটো শিখৰাই নাখায় শিক্ষক নোখোৱা মানুহলৈ ছোৱালী নপৰে কেতিয়াও 4টা বাজিছে কাইলৈ 9টা বজাত পৰীক্ষা ৰাতিপুৱা এতিয়া 4টা বাজিছেহে আমাৰ কিমান বহুত ঘণ্টা আছে সেই বতৰলৈ One single piece of paper cannot decide our future. Single মানুহ এনেই সেইবোৰ একো বুজি নাপাওঁ মই Single piece of paper cannot decide our future. এই মানুহে চিংগুল মই কথা ক'লে আহিছে আমি ইংলিছ ইমান বুজিও নাপাওঁ নহয় মাতিছে নে কেলে ইয়াক পঢ়িবলৈ আকৌ এইটো কি হ'ল এইটো শুনিছা না মানে যিকেইটা ভেকচিনৰ ফাৰ্ষ্ট ড'জটো লৈছে কৰোণা ভেকচিনৰ তেহেঁতৰ গাটো বোলে চুম্বক হৈ গ'ল পৰীক্ষাত কাইলৈ সেইটো আহিব নেকি পৰীক্ষা নহয় তই শুনিছ নাই যিকেইটা মানে ভেকচিনৰ ফাৰ্ষ্ট ড'জটো লৈছে নহয় তেহেঁতৰ গাটো চুম্বক হৈ গ'ল গোটেই গাত লোহা চোহাব লাগি গৈছে তই ললি নহয় ফাৰ্ষ্ট ড'জ ভেকচিনৰ মইতো কেতিয়াবাই ল'লোঁ আজি এমাহমান হ'ল তোৰ গাত লাগিছিলে নি লোহা এই ফাল্টু শুই নি সঁচাব কোনে জানে TRP কাৰণে ফাল্টু নিউজ বুলি থাকিব পানী গিলাচ আনি যা পানী পানী খাবলৈ মন গৈছে বেয়া বেয়া লাগিছে যাম না এই পঢ়া হৈ যাব পঢ়িম ৰচোন আবে 6:30 বাজিলে 6:30 বাজিলে ফুটবলকে চাওঁ আবে নিচে বে চা ওপৰ গ'ল চা ডেট চালা ৰোনাল্ডোৱে দিছিলে এই ৰোনাল্ডোৱে ওপৰত মাৰিছে বে এইটো ডাইৰেক্ট ভৰাব পাৰিব লাগে এইটো ভৰাব পাৰিব লাগে তাই এইটো লাইটটো কোনে চলালে এই মই জানো তহঁতি পঢ়িবলৈ আহিছিল নে চাবলৈ আহিছিল কি হ'ল তহঁতি এনেকৈ হাঁহিছোঁ যে মোক দেখি প্ৰলভাসকলে চাওঁ ভালকে এইবোৰ মোক কি হ'ল আকৌ তোৰ ভেকচিন লোৱাৰ কাৰণে হ'ল চাগে পানীটো ধৰ কি হ'ল কৈ দিয়া মোক বহুত কৰিলেও ভালকৈ কৰিব লাগে অলপ ধৰিছে 12টা বাজিলে দেখোন নহয় 12টা বাজিলে নি
তহঁতিহে আকৌ বৰ ফাল্টু কৰিছ ফুটবল চাইছ কেপি খাইছ মই কৈছিলোঁ তহঁতক মোৰ পঢ়া নকৰিলি তহঁতি নপঢ় হয় কেলে যে মেটছিলোঁ মানে পঢ়িম বাৰু মই অকণমান পাৱাৰ নেপ এটা লৈ লৈছোঁ দেই অকণমান বেছি দিন 5 মিনিট শুই লওঁ শুবলৈ আহিছে শংকৰ ইটো শুলে আমি দুটা ইয়াৰ লগত লাগি ফেইল হৈ কৰোঁ নেকি কেলে মাতিছিলে বাৰু তই বৰ বেছি চিন্তা কৰ চিন্তাৰ কথা নহয় নহয় একো পঢ়াই নাই কাইলৈ পৰীক্ষা কি কথা ক'বলৈ ইমান চিন্তা কৰি লাভ নাই নহয় তহঁতক নমনাহেঁতেন ভাল আছিলে গম পাওঁনে কি আলিছে আৰে ভাই তই কথাটো শুন না ছাকচেছৰ পিছত দৌৰিব নালাগে সদায় এক্সিলেঞ্চৰ পিছত দৌৰিব লাগে আমি পঢ়িম আমি দিনে ৰাতিয়ে কষ্ট কৰি পঢ়িম কিন্তু এক্সাম পাছ কৰিবলৈ নহয় আমি জ্ঞানী হ'বলৈ পঢ়িম তই কোৱা কথাটো বাৰু নোহোৱা নহয় এতিয়া সময় 12টা বাজি গ'ল কাইলৈ 9টা বজাৰ পৰা পৰীক্ষা আৰে ভাই আগতে ভালকৈ পঢ়িব লাগিছিলে গম পাইছনে বাৰু এইবাৰ পৰা ভালকৈ পঢ়িব লাগিব আৰে ভাই তই বেছি চিন্তা কৰি থাক চিন্তা কাইলৈ দেখা যাব ন ঠিক আছে তই পানীটো দেচোন খাই লওঁ এইবাৰ পৰা ভালকৈ পঢ়িব লাগিব দেই তহঁতক শুবলৈহে মাতিলোঁ কি বাৰ ভৰাই থৈছিলি ইয়াত